Onkan no hide like is bam. Moi আজি গৈ আছো এটা ভয়ংকৰ ঠাইত আপোনালোক ভিডিঅ'টো ভালদৰে চাই থাকিব আহি পালো ইয়াতে চাইকেলটো ৰুকাই দিও কিয় মই এতিয়া চাইকেলৰ পৰা নামিলো মই এতিয়া আগুৱাই গৈ আছো আপোনালোকে ভালদৰে চাই থাকিব ভিডিঅ'টো চাইকেলৰ ওচৰত গৈ আছো মই এতিয়া চাইকেল লৈ যাম চাইকেল মই এতিয়া চাইকেলত উঠিম উঠিলো এতিয়া আকৌ যাম মোৰ ইয়াৰ ফালে চাওক ৰাস্তা যা সোনকালে যা মই এতিয়া চাইকেলটো এইটো বাগানৰ ভিতৰত সোমাই দিম ভালকে চাব দে কিমান ডাঙৰ জংঘল মানে যায় চাওক বাগানটো কিমান ডাঙৰ চাৰে বোলে চাওক বহুত ডাঙৰ আছে মই এতিয়া এইটো ভিতৰত সোমাইয়ে থাকিম যা এই ক'ত গৈ আছে ক'ত বাজিল এইটো আৰু ক'ত খুন্দা খাল এইটো ক'ৰ পৰা ক'ত আহিলে এইটো মই এটা আগত দেখা পোৱা নাছিলোঁ যি নহওক মই এতিয়া আগুৱাই গৈ আছোঁ বহুত জংঘল মানুহ মই এতিয়া তালৈ যাম আপোনালোক ভালকৈ চাই থাকিব মই এতিয়া ইয়াতে আছোঁ আৰু সেইফালে চাওক মই ইমানখিনি আহিছোঁ আৰু এতিয়া তালৈ যাম এতিয়া লাহে লাহে গৈ আছোঁ যা ক'ত সোমাল যা মই লাহে লাহে গৈ আছোঁ গাইজ সেইটো ক'ত আহিলোঁ এইটো মানে ৰাস্তাই নাই দেখোন পিছফালত যাব লাগিব আকৌ এইফালে যাব লাগিব এতিয়া এইফালেদি যাই এইফালে যাম গাইজ মই পৰি গৈছোঁ বাগৰি গৈছোঁ মই এই চাইকেল ক'ত আহিলোঁ মই ভগৱান মোক বচক মই চাইকেলত বহিলোঁ এফালে চাওক সন্মুখত আৰু কিমান ডাঙৰ জংঘল চাওক কিমান ডাঙৰ জংঘল তললৈ ওপৰলৈ চাওক কিমান ডাঙৰ ইয়াতো আৰু ৰাস্তা নাই এইটো হেকলৈকে আহিছোঁ মই এতিয়া আৰু কোনো ৰাস্তা নাই গাইজ চাওক ভইচটো মানে লাহে লাহে দিব লাগিব মানে ইয়াত মই এতিয়া কিয় গাইছ মোৰ চাইকেল ক'ত এতিয়া মোৰ চাইকেল ক'ত গাইছ মানে হঠাৎকৈ চাইকেল ক'ত গ'ল মই এইটো আচৰিত হৈ গৈছোঁ মই হঠাৎকৈ চাইকেলটো ক'ত গ'ল মোৰ ক'ত গ'ল বিচাৰি আছোঁ মানে গাইছ ক'ত বা গ'ল মই এতিয়া বিচাৰি আছোঁ ক'ত গ'ল চাইকেল চাইকেল ইয়াতে কিয় গাইছ চাওক বাপৰে ইয়াতে কিয় গাইছ চাইকেলটো মই এইফালেদি আহিব ধৰিছোঁ হঠাৎকৈ মই ইয়াতে বাগৰি পৰি গৈছোঁ মই আৰু চাইকেলটো সেইফালে গছৰ লগত আছে মানে কি এনেকৈ হ'ল কেনেকৈ হ'ল গাইজ মইতো সঁচাকৈ নাজানো মই গাইজ সোমাব লাগিব এতিয়া কিবা আছে নেকি তালৈ মই এতিয়া বাহিৰলৈ সোমাই আছোঁ গাইজ মই এতিয়া বাহিৰলৈ ওলাই আছোঁ গাইজ
হেল্ল' গাইছ, আপোনালোক ভাবি আছা মই ভৰিত কিয় গোবৰ লগাইছোঁ, মানে মোৰ গোবৰ লগাইছোঁ এই গৰুৰ টয়লেট, এইটো টয়লেট মই লগাইছোঁ। কিয় লগাইছোঁ মানে আপোনালোক ভাবি আছে কিয় লগাইছে? হ'ল যে মোৰ গাইছ চুটকাৰ পাত লাগিছে। আপোনালোকতো সেইটো চিনি পায় কেনেকুৱা মোৰ লাগিছে, বহুত এতিয়া কামুৰি আছে। ভৰিবিলাক একদম শেষ হৈ গৈছে গাইছ। আপোনালোক এনেকুৱা ডাঙৰ জংঘলত বিনা দৰকাৰত নাযাব গাইছ, অনুৰোধ কৰিছোঁ। নহ'লে আপোনালোকৰো বহুত ডাঙৰ এখন বিপদ হ'ব পাৰে যদি এনেকুৱা ডাঙৰ বাগানত যায়। মোৰ ভৰিখন একদম শেষ হৈ গৈছে। ই গাইছ, ইয়ে চাওক, গুটি গুটি উঠি গৈছে, একদম শেষ মানে গাইছ। গাইছ মই এতিয়া জংঘলৰ পৰা ওলালোঁ, এতিয়া মই গোবৰ লগালোঁ হাতত। মোৰ এতিয়া অলপ ভাল লাগি আছে গোবৰটো দিয়াতে, ঠাণ্ডা লাগি আছে।